চকলেট এনেকৈ কওঁ দাদা চকলেট এটা দিব পানী দে অকণমান কেনেকুৱা লাগিলে পুলিচে ধৰোঁতে কেনেকুৱা কেনেকুৱা হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ নিউ ইউটিউব চেনেল ইয়াৰ ট্ৰেভেলিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আমাৰ এইটো একেবাৰে নতুন চেনেল আশা কৰোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰিব আমাৰ আজি চেনেলটো ফাৰ্ষ্ট ভিডিঅ'টো আপলোড দিম বুলি ভাবিছোঁ এটা ব্লগৰ যোগেদি ক'ভিড পৰিস্থিতিৰ বাবে আমি ক'তো ওলাই যাব পৰা নাই আজি খুলি দিছে বুলি শুনিছোঁ তো নাজানো আমি সেই জেগাত যাব পৰা নাই এটা ধুনীয়া জেগাত আপোনালোকক লৈ যাম অৰুণাচল প্ৰদেশ তাত বহুত ধুনীয়া ধুনীয়া জেগা আছে আমাৰ লগতে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ তো আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল আৰু এই চেনেলটো আমি 4জন বন্ধুৱে মিলি খুলিলোঁ এটা বিশেষ কাৰণতে যে আমি বিভিন্ন ঠাইত গৈ থাকোঁ ভাবিলোঁ আমাৰ লগতে আপোনালোকে সেই ভিডিঅ'সমূহ সেই জেগাসমূহ চাব পাৰে তো মোৰ লগত আৰু 3জন আছে তো আপোনালোকক তেওঁলোকৰ লগত চিনাকি কৰি দিম তো ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভুটি কিমান আহি উপস্থিত হৈছে ই তাইৰ কাৰণে আপোনাৰ যোৱাত দেৰি হৈছে ঢুকি নাপায় তেওঁ আহিছে আৰু ঘৰৰ পৰা বুলেটখন লৈ তেল নাই বুলি আমি তেল ভৰাই ল'ম এজন আহি গ'ল আমাৰ মৰমৰ ভাইটি ৰাজনাথ এনেই আমি মনালিছা বুলি মাতোঁ আহি পাই গ'ল কেমেৰা চেমেৰা ৰেডি কেমেৰা চাৰ্জ দিয়া আনিছা পুৰা বঢ়িয়া বঢ়িয়া এয়া আৰু এগৰাকী সদস্য আহিলে ৰাহুল নাথ ওৰফে লাল বিহাৰী তো আমি যাবলৈ সকলো ৰেডি তো আপোনালোকক ধুনীয়া ধুনীয়া জেগা দেখুৱাম তো আমি যাবলৈ ষ্টাৰ্ট কৰিলোঁ এটা ধুনীয়া জেগা তো আপোনালোকে চাই থাকক চৈবাৰী পাই গ'লোহি যিহেতু আজি সোমবাৰ শাওনৰ একেবাৰে শেষৰটো সোমবাৰ তো আমি অলপ পূজা কৰি লওঁ আমাৰ চৈবাৰীতে এটা ধুনীয়া মন্দিৰ আছে তো আমি প্ৰথমে তাত সেৱা আগভাগ লৈ লওঁ তাৰপিছত তো মন্দিৰত আমি দৰ্শন কৰা হৈ গ'ল তেল ভৰাই লওঁ পুলিচে ধৰিলে সফালে আহিব লাগে কেলে বাৰু কেনেকুৱা লাগিলে পুলিচে ধৰোঁতে কেনেকুৱা এইটো চলাব নাজানে যে ট্ৰেফিকটো এনেকৈ নাহে ৰিক্সাত এখন ফ্ৰণ্টৰ পৰা এনেকৈ এনেকৈ যাব লাগে নগাঁও গুৱাহাটীত গাড়ী চলাই লাখ লাখ টকা যাব কিডনী বেছি ধৰিব লাগিব কি তো না আমি দেখা নাই কোনফালে আমি কিনি আছো কোনফালে তো এফালে যাব লাগে নেকি এইটো দিয়া নাই আমি আহি চাৰিডৰা পালোহি বালিপাত এটা ঘটনা হ'ল বেয়াকৈ ৰখালে সেইটোতো লিগেল নহয় লাইচেঞ্চটো মোৰ অহা নাই মানে অহা কথা আছে তো আহিব অনুগ্ৰহ কৰি সকলোৱে চৰকাৰী নিয়মবিলাক মানি চলিব একো নাই মিলিলে বাৰু সৰু সুৰাকৈ কিবা এটা কৰি মিলাই মেলি আহিলোঁ তো ভিডিঅ'টো চাই থাকক ধুনীয়া ধুনীয়া জেগালৈ আমি গৈ আছোঁ আমি গৈ আছোঁ অৰুণাচল টিপি বহুত ধুনীয়া জেগা আপোনালোকে চাব পাৰিব ভিডিঅ'টো চাই থাকক যিটো ভাবি আছিলোঁ
আমাক বৰষুণে পালে বৰষুণ বৰষুণ তো আমি পাই যাম ভালুকপুঙৰ পিছতে আৰু অলপ হাই ব্ৰ ইয়াত আচলতে ভালুকে থাকিব লাগিছিল ন অঁ ভালুকপুং সেইটো নাই আৰু একো নাই বান্দৰে কাম চলাই দিব চলতা তাৰ লগতে আমিও বান্দৰে আৰু কিনো ক'ব আকৌ এইটো মানে বেয়া পাই পাই কিছু দেই এই মেইন কথা কি জানো সিহঁত দুটা আছে নহয় কণ্টে মানে ৰিক্স ল'বলৈ নাই আৰু ফৰেষ্টৰ মানুহ হ'বলা ফৰেষ্ট গাৰ্ড দেখিলে পঠাই দিবলৈ কৈছে আমাক ফৰেষ্ট গাৰ্ড যদি দেখোঁ আমি ইয়াতে ৰেষ্ট বুলি কৰিম তো আমি অলপ ৰেষ্ট ল'লোঁ ইয়াত আহি আৰু 13 কিলোমিটাৰমান আছে নেকি ভালুকপুঙৰ পিছত আমি টিপি যাম তো ফটো চটো উঠি লোৱা হৈ গ'ল কিবা ক'বা ৰাজনে আমাৰ উজ্জিতা মেডাম ছোৱালী ময়ে অকল আৰু আমাৰ ইয়াত একেবাৰে সৰু পোৱালি মেট্ৰিক দিব কিন্তু ঘূৰি ফুৰে পঢ়া শুনা নাই আকৌ ধুনীয়া এবাৰ সঁচাকৈ বহুত ধুনীয়া জেগা দেই আকৌ আপোনালোকে আহিব পাৰিব আৰু এটা দেখুৱাই আছোঁ দেই আমাৰ লাল বিহাৰী চাব লাল বিহাৰী তাৰ নামটো লাল বিহাৰী দিছোঁ কাৰণ ই বোলে বিহাৰত বেপাৰ কৰিব বোলে বিলাহী ই বোলে বিহাৰত বেপাৰ কৰিম বুলি কৈ আছে আমি ইয়াৰ পৰা যাওঁ ইয়াত বেছি টাইম নৰওঁ আমি গৈ দিওঁ ইয়াৰ পৰা ন চলো বাই বাই আগৰ লগ পাম একেবাৰে একো নাই অলপ সময় পিছতে পাই যামগৈ চাই থাকক তো আমি আহি ভালুকপুং পাই গ'লোহি এইফালে গ'লে টিভি পাই যাম আমি সৰুকৈ কিবা এটা খাই লওঁ কি খাবি এতিয়া তই যি খোৱা তাকে খাম কি খাবিনো চকলেট এনেকৈ খাওঁ চকলেট এটা দিব এতিয়া আমি যাব নোৱাৰিলোঁ টিপি কৰোণা টেষ্ট কৰি আছে আৰু আমাৰ পাছো নাই যিটো আমি নানিলোঁ গতিকে এতিয়া আমি বেলেগ জেগাত যাওঁ এইফালে যাম
ব'লক আমাৰ দেখোঁতো জেগাও ধুনীয়া চাই থাকিব তাকে আপোনালোকে বেডলাক বহুত আশা কৰি আছিলোঁ টিপি যাম বুলি কিন্তু কৰোণা টেষ্ট কৰিবলৈ যিটো আমাৰ মন নাই কৰি দিছোঁ আৰু পাছ লাগে আমি নবনালোঁ সেইকাৰণে এতিয়া ইয়াৰে এটা ভালুকপুং বৰ্ডাৰটো অৰুণাচলে পৰে তো তাততো ধুনীয়া জেগা আছে আমি তালৈকে যাম বুলি ভাবিছোঁ চাই থাকক ভিডিঅ'টো বাই ফাইনেলি আমি পাই গ'লোহি আমি এইটো জেগা আহি পালোহি তো ফাইনেলি আমি সৰুকৈ লোকেশ্যন এটা আহি পালোহি ঘূৰি কি কোৱা কিবা ক'বা আমি এইটো জেগাৰ পৰা যাব ওলাইছোঁ ইয়াত বেছি দেৰি নকৰোঁ নহ'লে আমাৰ এইটো ঘৰত পোৱা দূৰ আছে ঘৰৰ পৰা দেৰি হৈ যাব আকৌ এটা বেলেগ জেগাত যাম আমি চাই থাকক আপোনালোকে এতিয়া বাই পাছত লগ পাম তো যাম বুলি ভাবিছিলোঁ টিপি তো কৰোণা টেষ্ট কৰিব আৰু পাছ লাগিব কাৰণে যাব নোৱাৰিলোঁ তো একো নাই নেক্সট পূৰা পাছ চাছ বনাই চিটুৱেশ্যন ঠিক হোৱাৰ পিছত আমি টিপি ফাইনেল যামেই তো দুটামান ফটো উঠি লওঁ তাৰপা গৈ থাকোঁ নামাৰি ভিডিঅ'টো চাই থাকিব দেই ব'ল যা যদি পানী দে অকণমান এই পানী ইমান নাইতো যাচোন হয় না জয় শ্ৰীৰাম চুলি চাচোন আমি এতিয়া ঘৰলৈ যাওঁ তো আজি হৈ গ'ল আমাৰ ঘূৰিলোঁ কিন্তু য'ত যাম বুলি ভাবিছোঁ তাত যাব নাপালোঁ তো এতিয়া আমি কিবা এটা হোটেলত খাই লওঁ তাৰপৰা একদম চিধা ঘৰ বাই এনেই আমি হোটেল আহি পাই গ'লোহি এতিয়া আমি কিবা এটা খাই লওঁ তাৰপিছত ঘৰ যাম একেবাৰে ঘৰত লগ পাম বাই আমি আহি ঘৰ পালোহি চবৰে বহুত ভাগৰ লাগিছে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি বেয়াও পায় বেয়া নাপাব আৰু নেক্সট আমি ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম য'ত যাম বুলি ভাবিছোঁ তাতে যাব নোৱাৰিলোৱেই যি কি নহওক আমাৰ নতুন ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ আজিলৈ বাই বাই নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জয় অসম